हेलो फ्रेंड्स वेलकम बैक टू ए न्यू ब्लॉग की खबर আপোনালোকৰ তো বহুত দিনৰ মূৰত আজি এটা লং ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ তো এতিয়া আমি যাইছোঁ চাপৰিলৈ মানে আমাৰ দাদা এজনে মানে চিমৰ মানে চিম বনাই তো আমি এতিয়া মানে দাদা পৰা ফুৰিছোঁ মানে শিৱসাগৰত যাই মানে শিৱসাগৰত যোৱা নাই মানে চিম বনাব যাই আছোঁ চাপৰিত মানে এই ঢলপুৰ সিটো চাইডে বা সোণবাৰী সিটো চাইডে যাম তো আমি চাপৰি গাড়ী আছোঁ চাপৰি ৰাস্তা চাওক কি ডেঞ্জাৰ ৰাস্তা গাইছ চাপৰি এই হৈছে আৰু চাপৰি ঘৰবিলাক কেনেকুৱা চব টিং পাতৰে বনোৱা মানে ওপৰতো টিং থাকে মানে চাৰিওফালে টিঙে থাকে মানে এই চাপৰিত মানে তো ৰাস্তা চাওক গাইছ কেনেকুৱা ৰাস্তা একদম ভয়ানক সেনেখন স্কুল নেকি নহয় নহয় নকৰাই দিয়ক এতিয়া আমি পাই গ'লোঁ এইটো নদী এটা মানে নদীটো বৈ গৈছে তো এতিয়া আমি যাম অলপ আগলৈ মানে আগলৈ টিং বনাম চাই থাকিব একদম মজা লাগিব ভিডিঅ'টো আৰু আপোনালোকে এটা কথা কওক যদিহে আপোনালোকে এখন চিম বনাব বিচাৰে বা জিঅ'ৰ পৰা এয়াৰটেল বনাব বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব মোৰ ইনষ্টাগ্ৰামটো আহি আছে তাত মেছেজ কৰিব মই আপোনালোকক বনাই দিম মই দাদাই বনাই দিব আৰু তো মোৰ ইনষ্টাগ্ৰামৰ আইডিটো আপোনালোকে মেছেজ কৰিব আপোনালোকক জিঅ'ৰ পৰা এয়াৰটেল চিম বনালে আপোনালোকে কেনেকুৱা দিব লাগিব জিঅ'ৰ পৰা এয়াৰটেল বনালে ফ্ৰী হ'ব আৰু বেলেগ চিম বনালে কিন্তু তাত পইচা দিব লাগিব না জিঅ'ৰ পৰা এয়াৰটেল বনালে আপোনাৰ ৰিচাৰ্জটো ফ্ৰী হ'ব আৰু আপোনাৰ চিমখনো ফ্ৰী হ'ব আমি পামেই আৰু এতিয়া ঢলপুৰ বজাৰ এইটো এটা প্ৰকাণ্ড এটা ৰাস্তা বনাইছে চ' কমপ্লিট হোৱাই নাই বাৰু তো এতিয়া আমি যাই আছোঁ আৰু এইটো এটা ৰাস্তা মানে তাত এখন পুল এখন আছে ডাঙৰ পুল সেই পুলৰ পৰা এনেকৈ আহিব পাৰি চ' এইটো হৈছে ধানবাৰী চক চ' ইয়াত মানে চব মিয়া মানুহ আৰু গাইছে ইয়াতে মানে চব মাকৈ মিল দিয়া আছে মাকৈ দিছ ইজ মাকৈ চাওক গাইছ ফাইনেলি আমি এখন দোকানত আহি গ'লোঁ এইখন দাদা আমি এখন লগ কাৰণে আহিছোঁ আমাৰ মোৰ আণ্ডাৰ ৰিটেইলাৰ হয় আৰু আছে বাৰু বহুত কেইখন আছে এটা চাপৰি গতিকে হাতত তাতো আহিলে তাৰমানে জিঅ' চিম হওক বা এয়াৰটেল হওক অন্যান্য চিম কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে চাপৰিত আহিলে যদি চাপৰিত যদি কোনোবা চিম মানে বনাব বিচাৰে এই দাদাক কণ্টেক্ট কৰিব পাৰে দাদা দোকান আহিব পাৰে ত' আপোনাৰ মানে দাদাই বনাই দিব আৰু যদি জিঅ'ৰ পৰা এয়াৰটেল বনায় তেনেহ'লে ৰিচাৰ্জটো ফ্ৰী হ'ব নেকি দা হয় হয় ফ্ৰী পাব আপুনি বনাই দিব আৰু যদি আপোনাৰ চাপৰি যদি কোনোবা আহে চাপৰিতে এইখন এখন স্কুল কি স্কুল নামটো নাজানো বাৰু এটা নামটো অহা নাই নাযাওঁ আৰু সিফালে এতিয়া আমি অলপ যাই আছোঁ তো ইয়াৰ মিঠাই দোকান যদি কোনোবা চাপৰি মানুহ ইয়াতে খাব বিচাৰে তো ইয়াৰ পৰা মিঠাই খাব পাৰে আমাৰ মানে চাপৰিৰ কামটো হৈ গ'ল তো এতিয়া যাম আমি আকৌ বেলেগ ঠাইত তো মানে এতিয়া যাই নতুন ৰাস্তা দি আহিছিলোঁ বেলেগ ঠাই দি তো মানে আমাৰ সানুৱাৰ পৰা সেনেকুৱাকৈ আহিলে তো এইটো মানে একদম ধানবাৰীলৈ মানে এই ৰাস্তাটোত আপোনালোকে আহিব পাৰিব তো ৰাস্তাটো কাম চলি আছে বৰ্তমান আপোনাৰ জেচিবিতে কাম চলি আছে এই ৰাস্তাটো একদম মানে ডাঙৰ ৰাস্তা আৰু তো বলক তো গাইজ এতিয়া আমি বৰ্তমান পাই গ'লোঁ শৰাইঘাট মানে শৰাইঘাট দলং তো এনে কৈছোঁ গাইজ এইখন মানে আমাৰ সাংঘাত থকা এনে আৰু মানে মিনি শৰাইঘাট দলং সেইকাৰণে আৰু যদি আপোনালোক শৰাইঘাট দলং আহি পোৱা নাই তেনেহ'লে আপোনালোকে ইয়াত আহক মানে আমাৰ মিনি শৰাইঘাট দলং পাই যাওক ননৈ নদীৰ ওপৰত আছে মানে এই শৰাইঘাট দলং গণেশগুৰিত কামটো হ'ল তো এতিয়া যাই আছোঁ আমি ডুমুনিচুকীত তো ডুমুনিচুকীত কামটো হ'লে আমাৰ মানে আজি কামটো হৈ যাব আৰু এতিয়া ডুমুনিচুকীলৈ যাই আছোঁ তো বলক
বৰ্তমান দৰঙত আছোঁ আৰু অলপ পিছত আমি পাই যাম কামৰূপ তো আপোনালোকে চাব চ' এইটো বন নদী ত' এতিয়া আমি দৰঙত আছোঁ ত' নদীটো সিটো চাইডে হৈ গ'ল কামৰূপ তো গাইজ পামেই আৰু ৰ'ব কামৰূপ পাই আছোঁ তো গাইজ ফাইনেলি পাই গ'লোঁ আমি কামৰূপ মানে দৰং ডিষ্ট্ৰিক্ট এৰি দিলোঁ আমি পাই গ'লোঁ কামৰূপ তো গাইজ এইখিনি আছিল ভিডিঅ'টো চ' কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাই দিব মানে বহুত দিনৰ মূৰত মানে লং ভিডিঅ' আনিছোঁ চ' নিশ্চয় আৰু পৰা মজা মজা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আজিলৈ আহিলোঁ বাই